নমস্কাৰ, মাংসৰ আচাৰ অতি সহজ পদ্ধতিৰে মই বনাইছোঁ, তাকে আপোনালোকক দেখুৱাব খুজিছোঁ। তাৰ বাবে এয়া লৈছোঁ মই 1 কেজি চিকেন, নিমখ হালধি সানি বইল কৰি লৈছোঁ আৰু বইল কৰি হাড়খিনি এৰুৱাই এটা টান ৰ'দত শুকুৱাই লৈছোঁ। মছলাৰ বাবে 3টা শুকান জলকীয়া, 5 ফোৰণ অলপ, গোটা জিৰা আৰু ধনিয়া সামান্য গৰম কৰি গুড়ি কৰি ল'ম। এতিয়া মিঠাতেল গৰম হ'বলৈ দিছোঁ আৰু গৰম হোৱাৰ লগে লগে তাত এয়া মই দিছোঁ ইলাচি আৰু লং 3টা আৰু সেই তেলতে এতিয়া চিকেনখিনি ঢালি অলপ সময় লৰাম, লগতে মছলাও দি যাম। মাংসখিনি গৰম তেলত অলপ সময় ভজাৰ পিছত ইয়াত দিম মই আন্দাজমতে নিমখ, হালধি, জলকীয়া গুড়ি, ধনিয়া পাউডাৰ আৰু ভাজি লোৱা মছলা, জিৰা পাউডাৰ, লগত দিম মই আমচুৰ পাউডাৰ আৰু অলপ চিকেন মছলা। এই মছলাখিনি দি মই চিকেনখিনি অলপ সময় ভাজিম। মাংসখিনি সুন্দৰকৈ ভজা হ'ল। এই ভজা মাংসৰ তেলত এতিয়া মই দিম কুটি লোৱা আদা আৰু নহৰু। আদা নহৰুখিনিও সেই তেলতে ধুনীয়াকৈ ভাজ খাবলৈ দিম। মাংসৰ লগত আদা নহৰুখিনি ভাজোঁতে গেছৰ ফ্লেমটো মই একেবাৰে ল' কৰি ল'ম। মাংসখিনিৰ লগত আদা নহৰুখিনি ভাজ খোৱাৰ পিছত আধা কাপ ভিনেগাৰ দি গেছটো অফ কৰি দিম আৰু এই চিকেনৰ আচাৰবিধ ৰেডি হৈ যাব। এই আচাৰবিধ আপোনালোকে 2 বা 3 দিন ৰ'দত দিব, তাত এই আচাৰবিধ খাব পৰা হ'ব। এই আচাৰবিধ বনাই চাব, খাই কেনে পালে মোক নিশ্চয় জনাব। ধন্যবাদ।